Good morning, my beautiful YouTube family. Welcome to my channel. মোৰ last video তে আছিল টিকু কেন্দ্ৰ কৰি এতিয়া আপোনালোকৰ বহুতে মোক কোৱেশ্চন সুধিছে টিকু বৰ্তমান কেনে আছে টিকুক মই বিচাৰি পালো নে টিকু কত কেনেকে মই বিচাৰি পালো এই আটাইবোৰ বিষয় সামৰি মই এই আজিৰ ভিডিঅ'টি প্ৰস্তুত কৰিছো লগতে মই যিদিনাখন টিকুক ৰেস্কিউ কৰিছিলো কিছুমান ভিডিঅ' মই শ্বুট কৰিছিলো একচুয়ালি হেবিলাক আপলোড কৰিম বুলি শ্বুট কৰা নাছিলো এনে কৰিছিলো এতিয়া যেহেতু আপোনালোক বহুতে উৎসুক হৈ আছে যে টিকু সম্পৰ্কে জানিবলে গতিকে আহকচোন আমি চাও সুখৰ খবৰ টিকুৰ পোৱালিকেইটা বিচাৰি পালো চকু খোলা নাই Hey guys, আজি গোটেই দিনটো ইহঁতৰ লগতে মোৰ গুছি গল মানে টিকুৰ পোৱালিকেইটা মৰ্নিং ৰেস্কিউ কৰিলো তাৰ পিছত দুপৰীয়া 2টামান বজাত মই ইহঁতক লাঞ্চ দিবলৈ গৈছো তেতিয়া দেখিছো এটা সৰু পাপি ইনজিউৰ্ড হৈ কিনে আহিছে মানে ৰাস্তা আহি আছে তাৰ পিছত মই তাক আনিলো একদম সৰু পাপি হয়তো এমাহ ডেৰমাহ মান হৈছে বয়স ছোৱালী হয় তাৰ পিছত তাৰ পেটটো ইনজিউৰ্ড হৈছে হি বাছত ভৰিত হৈছে তেজ ওলাইছে তাৰ পিছত মই আনিলো আজি আৰু ঠাণ্ডা কাৰণে গাপা ধুৱাই দিয়া নাই এনে ডেটল পানীৰে মুছি দিছো তাৰ পিছত এতিয়া তাক মই তলত থৈ দিছো ইয়াতে থব নোৱাৰো কাৰণ ইহ ডাঙৰ কিটা আছে আৰু অকনমান সুটকি মানে অলপ পজেসিভ হয় তো সুটকি তাইক মাৰিবলৈ খেদিছে সেইকাৰণে মই তাইক তলৰ ৰুমত থৈ দিছো তো এতিয়া ৰাতিপুৱা মই তাইক হে দিছিলো কি কয় ৰাতিপুৱা নহয় দুপৰীয়া তাইক মই গাখীৰ আৰু বিস্কিট দিছিলো এতিয়া অকনমান ভাত গাখীৰ অকনমান বইল চিকেন একদম মানে লুথুৰি টাইপ কৰি কিনে এতিয়া মই তাইক খাও তো আহকচোন মোৰ লগত আপোনালোক তাই কি কৰি আছে দেখুৱা তাইক আছে পুতলাৰ তলত কুচি মুচি তাইক ইয়াতে থৈ দিছো নহলে আমাৰ এইকেইটাই তাইক পিটিব আমা ভাত খাবা পুতলা মোৰ ভাত খাবা ফিনিশ কৰি খাই দিয়ে হা গোটেই দেখিছেনে তাইক ইয়াতে খুৱাই থলো খুৱাই বুৱাই ধুনীয়াকৈ খাইছে দুপৰীয়া খাইছে এতিয়া তাই হোক
কাইলৈ ৰাতিপুৱা তাইক আকৌ লগ পাম। দেখিলে মই কেনেকৈ টিকুক ৰেস্কিউ কৰিলোঁ, টিকুৰ পোৱালিকেইটা ৰেস্কিউ কৰিলোঁ। একচুৱেলি টিকু ক'ত পোৱালি দিছিলে মই গম পোৱা নাছিলোঁ, বহুত বিচাৰিছিলোঁ, কিন্তু আগদিনাখন ৰাতি বৰষুণ আহিছিল, হয়তো সেইকাৰণে টিকু পোৱালিকেইটা লৈ কিনে মেডিকেলৰ বাৰান্দাত আছিল। আৰু সেইখিনি সময়তে নিবেদিতা বুলি এজনী ছোৱালীয়ে মোক কল কৰিছিল যে বাইদেউ আপোনাৰ যিজনী কুকুৰ হেৰাইছে টিকু, তাই বৰ্তমান ইয়াতে আছে, গতিকে আপুনি লৈ যাব পাৰে। তাৰপিছত মই আৰু তেতিয়া মোৰ লগত অনিতা আছিলে, আমি গৈ কিনে আমি টিকুক ৰেস্কিউ কৰিলোঁ। আপোনালোকে গোটেইবিলাক ভিডিঅ'ত দেখিছে, তাহাঁতক থলোঁ। আৰু যিহেতু পোৱালিকেইটাৰ চকু ফুটা নাছিল, মই যদি এতিয়া জনসমাগম থকা জেগাত লৈ আহোঁ তেতিয়াহ'লে পোৱালিকেইটা অলপমান প্ৰব্লেম পায়, মাকেও সেইখিনি প্ৰাইভেচি নাপায়। সেইকাৰণে মই এতিয়া এটা বেলেগ জেগাত থৈ দিছোঁ। যেতিয়া তাহাঁতে ডাঙৰ হ'ব, এটলিষ্ট 20 days হৈ যাব, তেতিয়া মই তাহাঁতক মোৰ লগতে আনিম আৰু মোৰ লগতে ৰখাৰ ব্যৱস্থা কৰিম। তো এতিয়া তাহাঁত বহুত হেপী আছে, ভালে আছে, পূৰা একদম মাকৰ গাগা খাই আছে, ধুনীয়াকৈ আছে। আৰু নেক্সট পোৱালিটো হৈছে ববি। মই যিমান পাৰোঁ সিমান কেপশ্যনত লিখি, বতৰটো সিদিনাখন গোমাই আছিলে যিদিনাখন টিকুৰ পোৱালিকেইটাও মই ৰেস্কিউ কৰিছিলোঁ। তাৰপিছত ববি এনেকৈ দেখিলোঁ, মই পোৱালি এটা কান্দি আছে বহুত। তাৰপিছত মই গৈ কিনে চালোঁ যে এটা জংঘলৰ মাজত আৰু এনেকুৱা পোৱালি এটা কুচি মুচি সোমাই আছে, একদম ভয়ত মোক চুবলৈ নিদিয়ে, গাত একদম মানে কেঙকেঙাই উঠে। তাৰপিছত মই বহুত তাইক প্ৰথমতে মানে কনভিন্স কৰালোঁ যে মই তাইক হাৰ্ম কৰিবলৈ অহা নাই, তাইক মৰম কৰিবলৈহে আহিছোঁ। বহুত এনেকৈ 15 minutes 20 minutes তাইক মৰম কৰাৰ পাছত মই লাহেকৈ তাইক উঠাই আনিলোঁ। উঠাই অনাৰ পিছত বাকীখিনি আপোনালোকে ভিডিঅ'ত দেখিছে। গতিকে ববিও এতিয়া ফৰএভাৰ হোম পালে। মোৰ এজনী ক্লায়েণ্ট আছিলে ডেইজি, মই ববিক যেতিয়া ৰেস্কিউ কৰিছিলোঁ, নেক্সট ডে মই ববিৰ এডপশ্যনৰ কাৰণে হোৱাটছএপত ষ্টেটাছ দিছিলোঁ। আৰু সেই ষ্টেটাছটো চাই কিনে ডেইজি আহিছিলে আৰু ডেইজিৰ খুৰাও আহিছিলে, মানে পাপা আহিছিলে, দেউতা আহিছিলে। তো তাহাঁতে এটা গুড লাইফ দিলে। ববি এতিয়া বহুত নটখট হৈছে, বদমাছ হৈছে, মাজে মাজে মোক ভিডিঅ' পঠাই থাকে ডেইজিয়ে। আৰু ভাল লাগিছে যে এটলিষ্ট এটা গুড লাইফ পাইছে ববিয়ে, কিবা এটা কৰিব পাৰিছোঁ, এটা জীৱনৰ কাৰণে এটা ভাল জীৱন কাৰোবাক দিব পাৰিছোঁ। এইটোৱে মোৰ এইম সদায় থাকে। আৰু এটলিষ্ট ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। আৰু কিমান বেছি ভাল লাগিছে সেয়া মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। এই প্ৰকৃতি, এই পৃথিৱীখন আমাৰ, গতিকে ইয়াক ধুনীয়া কৰি ৰখাৰ দায়িত্বও আমাৰ। জীৱ জন্তু হওক অথবা মানুহেই হওক, কেতিয়াবা বিপদত পৰি থকাজনক সহায় কৰি চাবচোন, দেখিব কিমান ভাল লাগে। আচলতে মই ভাবোঁ এইবোৰ আত্মা শুদ্ধ কৰা টনিক। এটা মানে কি কয়, এইটো শব্দটো মোৰ অহা নাই এতিয়া, তাৰমানে আচৰিত ধৰণৰ এটা প্ৰশান্তি। এই প্ৰশান্তি আপুনি বা মই অন্য কামৰ পৰা পাব নোৱাৰোঁ। কেতিয়াবা এনেকুৱা কামো কৰি চাবচোন, খুব ভাল লাগে। ভিডিঅ'টি ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ কামনাৰে।